हेलो एवरीवन আজি ৰাতিপুৱা ব্ৰেকফাষ্টত আমি সুজিৰ হালৱা বনালো তাৰে ৰেচিপিটো লৈ আহিছো এইদৰে মই সুজিখিনি অকনমান সালি লৈছো কিবা কিবি থাকিলে তেতিয়া আমি সালি অতৰাই লব পাৰো এইদৰে মই 2 কাপ সালি ললো আৰু এইফালে মই কেশৰ অকনমান দি তাতে গৰম গাখীৰ দি দিছো তেতিয়া কালাৰটো খুব ধুনিয়া হয় হালৱাৰ এয়া আৰু এতিয়া এখন পেনত মই চেনি দি দিছো আমি চেনি পানী বনাই লম এইদৰে চেনি 1 কাপ আৰু পানী আধা কাপ দি মই ভালদৰে উতলাইছো একেবাৰে ডাঠ কৰি নেপেলাও এটো জুখতে আমি ৰাখিম এতিয়া আকৌ মই হে একেখন পেনতে অলপ গৰু ঘিউত এনেদৰে হুকান ড্ৰাই ফ্ৰুটস কেটামান আছিল তাকে ভাজি লৈছো কাজু কিশমিশ কেটামান আৰু কাঠবাদাম আছিল তাকে ভাজি লৈছো হালৱাত এনেদৰে দি দিলে ভাল লাগে খাই ড্ৰাই ফ্ৰুটস এয়া মই ভাজি লৈছো ৰঙচুৱাকৈ তাৰ পাছত আমি সৰু সৰুকৈ কাটি লম বা খুন্দি ললেও হয় মই কাটি ললো কটাৰীখনে এতিয়া মই এটা বাটিত এখিনি তুলি থৈ দিম বেছিকে ভাজ খালে তিতা লাগিব সেইবাবে এনেদৰে ব্ৰাউন কালাৰ হওঁতেই মই কাঢ়ি পেলাম এয়া মই কাঢ়ি থৈছো আৰু এফালে এখন কেৰাহীত মই হুকানে সুজিখিনি আকৌ অকমান ভাজি লৈছো তেতিয়া তাৰ যদি হেমেকা গুণটো নাইকিয়া হয় সেইবাবে এনেদৰে হুকানে সুজিখিনি প্ৰায় 8 মিনিট মান ভাজিম মিডিয়াম জুই ৰাখি পেলাই আমি প্ৰায় 8 মিনিট মান ভাজিম এতিয়া মই হে একেখন কেৰাহীতে আকৌ ঘিউ দি দিছো ঘিউ পৰিমাণটো অকমান হৰ কৰিছো ৰিফাইন নিদু মই ঘিউতে ভাজিম হেবাবে ঘিউ অকমান হৰ কৰি দিছো আৰু এতিয়া মই সুজিখিনি তাতে দি ভালদৰে ভাজিছো এদৰে ভালদৰে লৰাই ভাজিছো জুইকুৰা কমাই লৈছো মিডিয়াম কৰি থৈছো আৰু এনেদৰে ৰঙচুৱা হ'বলৈ দিম ৰঙচুৱা হোৱাৰ লগে লগে মই ভাজি থোৱা ড্ৰাই ফ্ৰুটছখিনি তাতে দি দিছো এখিনিও অকনমান ভাজি লৈছো খাই খুব ভাল লাগে এনেদৰে কেতিয়াবা বনাই খাব হালৱা আৰু এতিয়া মই চেনি পানীখিনি ইয়াতে দি দিছো আমি ইয়াত হুকানে চেনিখিনি নিদু এনেদৰে চেনি পানী বনাই দিছো তেতিয়া হালৱাৰ ফ্লেভাৰটো বেছি ভাল হয় ইয়াতে এতিয়া মই আকৌ গাখীৰ 1.5 কাপতকৈ অলপমান বেছিকে আকৌ দি দিছো গাখীৰে ইয়াৰ সোৱাদৰ মাত্ৰাটো আৰু বঢ়াব এইদৰে মই গাখীৰ দি দিছো আকৌ ভালদৰে লৰাই দিছো আৰু আধা কাপতকৈ অলপ বেছি মই দি দিছো গাখীৰ এতিয়া মই কেশৰ মিলোৱা গাখীৰখিনিও ইয়াতে দি দিছো আৰু এতিয়া ভালদৰে লৰাম চাৰিওফালে যাতে কেশৰ মিহলোৱা গাখীৰখিনি মিলি যায় সেইবাবে ভালদৰে লৰাই দিছো আমাৰ অলমোস্ট সুজিখিনি হৈছে আৰু হালৱা এইদৰে ভালদৰে লৰাই দিছো ধুনিয়াকৈ মিলাই দিছো এয়া দেখিছেনে কি ধুনিয়া এটা ৰং আৰু গুণটো খুব ফুৰফুৰিয়া এটা সুন্দৰ গুণ ওলাইছে আৰু এতিয়া মই বাউল এটাতে উলিয়াই লৈছো এইদৰে বনাই খাবচোন আপোনালোকে খাবলৈ খুব ভাল লাগে তেন্তে আকৌ এটা নতুন ৰেচিপি ভিডিঅ'ত লগ পাম বাই বাই